हेलो गाइस मोर अन्यतम भिडिओলৈ আজি স্বাগতম জনাইছো আজি যেহেতু শিৱৰাত্ৰি পূজা হৰ হৰ মহাদেৱ শিৱ শংকৰ ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय समझ रहे हो ना আমি ওলাইছো মন্দিৰলৈ ৰিম্পি মই আমাৰ লৰাটোক লৈ ওলাইছো মন্দিৰলৈ শিৱৰাত্ৰি পূজা যেহেতু যাওঁ ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰোগে যেন অহা দিনকেইটা যেন আমাৰ সুন্দৰকৈ পাৰ হৈ যায় তাকে ভাবি পেলাই ওলাইছো মন্দিৰলৈ আজি মন্দিৰলৈ যাব ওলাইছো শিৱৰাত্ৰি পূজা উপলক্ষে মন্দিৰত যাই পূজা কৰিবলৈ গৈ আছো বলক আমি মন্দিৰলৈ গৈ থাকো আৰু সকলোকে শিৱৰাত্ৰি শুভেচ্ছা জনাইছো আপোনালোকক দেৰিকে হলে আৰু আজি যেহেতু মোৰ ঘৰতো শিৱৰাত্ৰি পূজা দেই আমি ৰাতিলৈ পাতি আছো শিৱৰাত্ৰি পূজা আজি দিনৰ পৰা আয়োজন কৰিছো ৰাতি সকলো আহিব আৰু পূজা খাবলৈ মই মাতিছো লগৰ ইজন কিজনক মাতিছো পূজা খাবলৈ আজি বলক মন্দিৰলৈ যাওঁ আৰু ৰাতিলৈ দেখুৱাই আছো ঘৰত কেনেকৈ পূজা কৰো কি ধৰণে আয়োজন কৰিছো আপোনালোকক সকলো দেখুৱাই আছো এয়া বাঞ্চদাৰ দোকানৰ পৰা মানে ধূপ আৰু তেল ল'লোঁ যিহেতু মন্দিৰলৈ গৈ আছোঁ আৰু মন্দিৰতো লাগিব আৰু ধূপ আৰু তেল এয়া ধূপ লৈছোঁ আৰু তেল লৈছোঁ বাঞ্চদা কেইটকা দিব লাগিব এতিয়া 15 টকা আৰে শিৱৰাত্ৰিৰ কাৰণে পূজালৈ গৈ আছোঁ মন্দিৰত ধূপ ধূনা জ্বলামগৈ আৰু আপুনিতো এইকেইটা পইচা এনেইতো দিব লাগে আরে মন্দিৰত বস্তুটো এনে নিদিয়ে কিয় নিদিয়ে আজি শিৱৰাত্ৰিৰ দিন মন্দিৰত জ্বলামগৈ আপোনাৰ দোকানৰ বস্তু মন্দিৰত লৈ গৈ আছোঁ আপোনাৰতো কামত আহিব আৰু বাকীও নহয় আজি ঐ বাপৰে এনেকুৱা নেকি আজি দোকানত তাৰমানে কি বাকী ফুকা বাকী ফুকা একো নাই বাকী ফুকাটো নাই কিন্তু কমছে বস্তুটো আপুনি এনেই দিব লাগে এনে মই দিলোগৈ আপুনি যিহেতু কৈ আছে বাকী ফুকা নাই মইতো বাকী ফুকা কৰিবলৈ অহা নাই যিহেতু থানলৈ গৈ আছোঁ শিৱ বাবাৰ ওচৰলৈ গৈ আছোঁ সেইকাৰণে পইচা দিছোঁ বস্তু লৈছোঁ আপুনি মোক 5 টকা ঘূৰাই আপুনি যিহেতু কৈ আছে বাকী ফুকা নাই মইতো বাকী ফুকা কৰিবলৈ অহা নাই যিহেতু থানলৈ গৈ আছোঁ শিৱ বাবাৰ ওচৰলৈ গৈ আছোঁ সেইকাৰণে পইচা দিছোঁ বস্তু লৈছোঁ আপুনি মোক 5 টকা ঘূৰাই দিয়ক ফাইনেলি আহি পালোঁ শিৱ মন্দিৰ আজি বহুত ধুনীয়া লাগিছে কি সুন্দৰ পৰিৱেশ কি ধুনীয়া সকলো আহিছে শিৱ মন্দিৰলৈ পূজা অৰ্চনা কৰিবলৈ ডেকা গাভৰু বুঢ়া সকলো আহিছে ময়ো আহিছোঁ আৰু মোৰ ল'ৰাটোক লৈ পেলাই কাৰণ আজি শিৱৰাত্ৰি লগতে ৰিম্পিকো লৈ আহিছোঁ ৰিম্পি ৰখি আছে যে মোক মাতি আছে যে বহলা যেন আমি শিৱৰ পূজা কৰোঁ কৰি পেলাই ঘৰলৈ যাওঁ মই কৈছোঁ ৰ'বা অকণমান আৰু ৰ'বা দুই এটা কথাও পাতি লওঁ সকলোৰে লগতে নহয় জানো মনৰ আশালৈ আহিছোঁ আৰু মনৰ আশালৈ শিৱ মন্দিৰলৈ আহিছোঁ চাওঁ আৰু বাবাই মনৰ আশা পূৰ কৰিবই মোক বিশ্বাস আৰু কিবা এটা সৰু মাত্ৰ আশা এটা লৈ আহিছোঁ সৰু আশা লৈ পেলাই আহিছোঁ মন্দিৰলৈ বলক পূজা কৰোগে হৰ হৰ মহাদেৱ শম্ভু পূজা অৰ্চনা চলি আছে আমি ৰখি আছোঁ আৰু কাৰণ যিহেতু ভক্তবৃন্দ বহুত আৰু সেইকাৰণে আৰু ষ্টেপ বাই ষ্টেপ চলি আছে ইজনৰ পিছত সিজন গৈ আছে আমি যাম আৰু ইয়াৰ পিছতে গাইজ মন্দিৰৰ পৰা আহিলোঁ মন্দিৰত পূজা কৰিলোঁ মন্দিৰত গ'লোঁ যাই পূজা কৰিলোঁ পূজা কৰি আহিয়ে ৰিম্পিয়ে কি বনাইছে চাওক কাৰণ আজি আমাৰ ঘৰত সন্ধিয়ালৈ পাতিছোঁ শিৱৰাত্ৰি পূজা হৰ হৰ মহাদেৱ শিৱৰাত্ৰি পূজা পাতিছোঁ পূজাৰ কাৰণেতো ভাঙৰ লাও লাগিবই নহয় জানো ভাঙৰ লাও বনাই আছে ৰিম্পিয়ে এইপিনে ৰিম্পিয়ে ভাঙৰ লাও বনাইছে ৰিম্পি লাওকেইটা সৰু হৈছে দেখোন সৰু হোৱা নাই জোখত হৈছে কিয় মই দেখোন সৰু দেখি আছোঁ সৰু হৈছেই আচ্ছা হেৰিৰ কাৰণে বনালানে এই কি কয় এই দোকানীজনে কৈছিলে যে বানেশ্বৰে বনালো কি ভাং বেছিকৈ দিছা কিমান দিছা ইমানখিনি ভাং দিছাই দি পেলা 3টা লাৰু বনাইছো 3টা লাৰু আৰে বাপৰে সি দেখোন ভাং গোটেই লাডু খাই দেখোন বাগৰিয়ে পৰিব বাগৰি পৰাকে খাম বুলি কৈছে যে সেইকাৰণে হয় নেকি গাইজ এই দোকানীজন যে আমি যে মন্দিৰলৈ যাওঁতে যে ধূপ আৰু তেল লৈছিলোঁ সেই দোকানীজনে মোক কৈছিলে কি মানে ৰিম্পিকে মোকে কৈছিলে কি যে ভাং বেছিকৈ দি পেলাই লাডু বনাবলৈ সেইকাৰণে ৰিম্পিয়ে 3টা লাডু বনাই থৈ দিছে 3টা লাডু বনাইছে দোকানীজনৰ কাৰণে পূৰা তামাম ভাং দি পেলাই আজি সন্ধিয়া দোকানীজন আহি পেলাই ভাঙৰ লাডু খাই কি বা কৰে নাচেহেনে কি কৰে আজি ক'ব নোৱাৰোঁ আৰু ৰিম্পিয়ে বনাই থৈ দিছে 3টা লাডু একদম তামাম ভাং দি পেলাই তামাম দিছে আৰু ভাং আৰু তামাম ভাং দি পেলাই লাডু বনাইছে আৰু নাজানো আৰু কি হয় দোকানীজনৰ আজি অৱস্থা আপোনালোকক দেখুৱাম সন্ধিয়ালৈ দোকানীজন আহি আছে যিহেতু ঘৰত আৰু পাতিছোঁ শিৱৰাত্ৰি পূজা দোকানীজন আহিব আৰু ইজন সিজন মানুহ মাতিছোঁ আৰু পূজা খাবলৈ খিচিৰি বনাম ৰিম্পিয়ে মই খিচিৰি বনাম অলপ পিছলৈ সন্ধিয়ালৈ খিচিৰি বনাম খিচিৰি খাবলৈ পূজা খাবলৈ সকলোকে মাতিছোঁ আহিব আৰু ওচৰৰ লগৰীয়াবোৰ আহিব দোকানীজনো আহিব আপোনালোকক দেখুৱাই আছোঁ দোকানীজনে ভাঙৰ লাডু খাই কেনেকুৱা অৱস্থা কৰে দেখুৱাই আছোঁ আপোনালোক গাইজ পূজাৰ কাৰণে এয়া আজি মই বনাইছোঁ খিচিৰি বনাইছোঁ যিহেতু আজি শিৱৰাত্ৰি পূজা ঘৰতে পাতিছোঁ আৰু এই খিচিৰি বনাইছোঁ
আজি ফাৰ্ষ্ট টাইম বনাইছোঁ দেই গাইছ। আজি ফাৰ্ষ্ট টাইম মই ৰান্ধনি হৈছোঁ ঘৰৰ পূজা পাতিবলা। আজি ফাৰ্ষ্ট টাইম মই বনাইছোঁ খিচিৰি। কেনেকুৱা হয় নাজানো আৰু, কিন্তু মোৰ বিশ্বাস আছে ভাল হ'ব লাগে, কাৰণ যিহেতু আজি ভোলেনাথৰ আজি শিৱৰাত্ৰিৰ কাৰণে যিহেতু মই বনাইছোঁ খিচিৰি, নিশ্চয়তো ভাল হ'ব আৰু, কাৰণ খিচিৰি বনাইছোঁ আৰু নিশ্চয় ভাল হ'ব আৰু। ভক্তবৃন্দ আহিব, ওচৰৰ মানুহবিলাকক মাতিছোঁ খিচিৰি খাবলৈ। সকলোকে কৈছোঁ আজি মই বনাম খিচিৰি, সকলো আহিব দেই। ওচৰৰ লগ বন্ধুবিলাকক মাতিছোঁ খিচিৰি খাবলৈ। মই আৰু ৰিম্পিয়ে বনাইছোঁ। ৰিম্পিয়ে অকণমান হেল্প কৰিছে দেই, বেছি বনোৱা নাই, কিন্তু ৰিম্পিয়ে অলপ হেল্পে কৰিছে। অঁ বনাইছা? এই বা বিন্দাছ বনাইছে দেই, বৰ ধুনীয়া বনাইছে। কিন্তু একচুৱেলি এটা কথা দেই, তুমি পুতে বনোৱা নাই, মইহে বনাইছোঁ। কিন্তু কি সমানে নহয় বনাইছোঁ মই, তেতিয়াৰ পৰা বনাই আছোঁ। তুমিতো এতিয়াহে আহিছা, তুমি এতিয়া আহি পেলাই বনাইছা আৰু কি আৰু, তুমি অকণমান লাগি দিছা আৰু। কিন্তু ভাল হৈছে যদি ময়ে বনাইছোঁ, বেয়া হৈছে যদি ময়ে বনাইছোঁ। আজি নিশ্চয় ভাল হ'বই আৰু, কাৰণ কিয় আজি শিৱৰাত্ৰি পূজা, আৰু শিৱৰাত্ৰি পূজাটোত আৰু শিৱৰ বাবাৰ আশীৰ্বাদত বনাইছোঁ। আৰু খিচিৰি ক'ত বেয়া হ'ব, ভালেই হ'ব নহয় জানো? খুব ধুনীয়া হ'ব লাগে খিচিৰি, আজি বহুত ভাল হ'ব চাগে। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। বানেশ্বৰ দা আহি গ'ল, পূজা খাবলৈ মাতিছিলোঁ খিচিৰি খাবলৈ। বানেশ্বৰ দা আহি গৈছে। আপোনাৰ কাৰণে যে আপুনি যে কৈছিলে যে ভাঙৰ লাডু থ'বলৈ, একে ধুনীয়াকৈ একে কাৰাকৈ বনাবলৈ, কাৰাকৈ বনাই থৈ দিছোঁ আপোনাৰ কাৰণে। 3টা লাডু আপোনাৰ কাৰণে থৈ দিছোঁ, মই দি আছোঁ আপোনাক। কিন্তু আপুনি খাই পেলাই ক'ৰবাত বাগৰি পৰিব নেকি আৰু? নাই সেইটো অভ্যাস নাই। সেইটো অভ্যাস নাই মানে, আজি শিৱৰাত্ৰি পূজা যিহেতু একো নহয় আৰু, বাবাৰ পৰা আজিৰ দিনটো যিমান পা খালেও একো নহয়, আজি একো নহয়। আজি মানে দিনটো ভাং খালেও একো নহয়। আজি শিৱৰাত্ৰি পূজা যিহেতু বাবাৰ প্ৰসাদ, আৰু মই এনেই কৈছোঁ আৰু তাইক খিচিৰি এটাও খুৱাই দিয়া। এয়া সকলোৱে খোৱা বোৱাত লাগিছে, খিচিৰি খাইছে সকলোকে খিচিৰি দিছোঁ। এয়া মোৰ বন্ধু গুণীন হয়। বাই যাওঁনে? অঁ দে বেয়া চেয়া পাই নাযাওঁ।